আজি ব্লগটো হঠাৎ আৰম্ভ কৰিবলগীয়া হ'ল। ভবা নাছিলোঁ ভিডিঅ' বনাম বুলি, আকৌ ভাবিলোঁ নাই ভিডিঅ' এটা বনাই থৈ দিওঁ, এইটো স্মৃতি হিচাপে থাকি যাব। আৰু এতিয়া মই গৈ আছোঁ আইতাহঁতৰ ঘৰলৈ, জামুগুৰিলৈ। ইমান ভিডিঅ' কৰা নহ'ল, ভিডিঅ' অলপমান কৰি থৈছিলোঁ, ইয়াতে মই ভিডিঅ'টো দি দিছোঁ বাৰু। তেতিয়া আইতাহঁতৰ ঘৰত যাম, বিহু চাম, মুকলি বিহু চাব গৈ আছোঁ যিহেতু, আপোনালোককো দেখাই যাম আৰু আপোনালোকো মই জামুগুৰি আহিলোঁ, হঠাৎ ব্লগটো আৰম্ভ কৰিলোঁ, ভবা নাছিলোঁ আৰু ভিডিঅ' বনাম বুলি। আহি পাইছোঁ, ভাত পানী খাই হ'ল, এতিয়া 5:30মান বাজিছে। এয়া আমি ওলাই আহিছোঁ, ভণ্টি হাই আৰু এয়া মামী আছে, এয়া মামী ভণ্টি ওলাই আহিছোঁ বিয়া এখন খাবলৈ। তাৰপিছতে যাওঁ অলপমান ফুৰিম, যিহেতু এমাহ থকাকৈ আহিছোঁ, ইয়াত থাকিম আৰু আপোনালোককো দেখাই যাম, ভিডিঅ'টো চাই যাব শিকলৈ। তো এতিয়া বিয়াৰ ঘৰলৈ গৈ আছোঁ ভণ্টি দেখিছে চলি বেয়া হ'ব বুলি কেনেকৈ বহিছে, আৰু আমি গৈ আছোঁ বিয়ালৈ। বিয়া ঘৰত মোৰ ইমান এটা ভিডিঅ' কৰিব বেয়া লাগিল, যিহেতু চিনি নাপাওঁ আৰু ভণ্টিৰ লগত গৈছোঁ, সেইবাবে মই ফটোকেইখনমান দি দিছোঁ ইয়াতে। বিয়া ঘৰতে উঠিছিলোঁ। এয়া মই আইতাহঁতৰ ঘৰৰ পৰা ফুৰিয়ে আছোঁ, এইফালে গৈছোঁ, বিয়া খাব গৈছোঁ। তাৰপিছতে আৰু আজি যিহেতু বিহু হয়, এতিয়া বিহু চাবলৈ যাম, মুকলি বিহু চাবলৈ যাম, আপোনালোকো দেখাই যাম। তো চাই যাব ভিডিঅ'টো, আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব আৰু লাইক কৰি শ্বেয়াৰ কৰি থাকিব। তাৰ বিহু পৰিৱেশটো দেখাম। আমাৰ যদি কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই কমেণ্ট কৰি। আৰু এতিয়া বিহুত যাওঁ, বিহু পৰিৱেশটো দেখাই আছোঁ, তো ভিডিঅ'টো চাই যাব। এয়া চাওক গাঁৱৰ পৰিৱেশ দেই, এতিয়া আমি বিহুলৈ গৈ আছোঁ, বিহু শেষেই হ'ব পাৰে, আমাৰ ইমান সময় লাগিছে ওলাই, এতিয়া আগত গৈ আছে পূৰা। পাই গ'লোঁ, এয়া বিহু মানে মুকলি বিহুখন পাই গ'লোঁ দেই, তো আপোনালোককো দেখাই যাম, তো চাব কেনেকুৱা পাই জনাব। আৰু ইয়াত আজি ইমান ভিৰ হৈছে নহয়, এয়া মামী আমি আহি আছোঁ, আহি পালোঁ বিহু মঞ্চখন, মোৰ কিন্তু মানে মুকলি বিহুখন পালোঁ, আৰু আপোনালোককো দেখাই যাম। আৰু ইমান ভিৰ চাই যাব। ঘৰলৈ আহি পেলাই, বিহুৰ পৰা ঘৰলৈ আহি পেলাই আকৌ দুজনীয়ে কুৰ্তা পিন্ধি লৈছোঁ দেই, কুৰ্তা পিন্ধি পেলাই আকৌ যাম বিহুলৈ। শেষলৈকে চাম আৰু, যিহেতু চাদৰ মেখেলা পিন্ধিব নোৱাৰিলোঁ, ৰ'দো বহুত দিছে, তো আপোনালোককো দেখাম, চাই থাকিব। যাওঁগৈ আৰু ঘৰলৈ, এয়া আইতা গৈ আছে, আৰু বহুত দিন থাকিলোঁ ইয়াত, আজি যাব ওলাইছোঁ আৰু বেয়া লাগিব আৰু ভাইটিও আহিছে, এয়া দিয়ক